নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম মোৰ নতুনকৈ খোলা ইউটিউব চেনেল ধেমালি অসমলৈ। আজি আমি চাৰিজন, মানে মই, ভুৱন, যুৱৰাজ, মৃন্ময়, আমি চাৰিওজন, মানে টোটেল 5জন আৰু এজন আহি পোৱা নাই। আমি গোটেইকেইজন মিলি ক'ৰবালৈ ফুৰিবলৈ যাম। গতিকে আহক আমি ক'ত ফুৰিবলৈ যাওঁ, আপোনালোকে আমাৰ লগত বলক, ভিডিঅ'টো শেষলৈকে চাওক আৰু উপভোগ কৰক। 5 মিনিট বুলি কয়, আধা ঘণ্টা পিছত মানে 5 নম্বৰ পইণ্টটো আহি পাইছে। ইয়াক দেখি মোৰ এটা গানে মানে মনত আহিছে, তেতিয়া 5 নম্বৰ পানীটো আহি উপস্থিত হ'লে। এইটো আমাৰ এই প্ৰণৱ। এতিয়া আজি গাড়ী নাছিলে, বহুত দেৰি হৈ গ'ল আহোঁতে। এতিয়া আমি অকলে যাবলৈ ওলাইছোঁ। আমাৰ যিটো আমাৰ পইণ্ট, আমি য'লৈ যাম আৰু আপোনালোকক দেখাম, তালৈকে আপোনালোকক লৈ যাম। আপোনালোকে সঁহাৰি জনাব, কাৰণ যিহেতু আমি ফুৰিবলৈ যাই থাকিম আৰু এনেকুৱা আপুনি ভিডিঅ' পাই থাকিব। সেইকাৰণে বলক এতিয়া হাঁহি ধেমালি ৰঙীন ৰঙীন কথাৰে আমি আমাৰ গন্তব্যস্থানলৈ খোজকাঢ়ি যাম। কিয়নো আমাৰ লক্ষ্য হৈছে আমি খোজকাঢ়িয়ে যাম, মানে আমাৰ গাড়ীৰ লগত কোনো ধৰণৰ মানে ৰিষ্টা নাই। আমি য'ত যাম খোজকাঢ়িয়ে যাম। পইচা নাই কিয় চাওঁ কিমান পাৰোঁ যাবলৈ। আমাৰ টোটেল আজি খোজকাঢ়াৰ টাৰ্গেট হৈছে 22ৰ পৰা 25 কিলোমিটাৰ। কিমানখিনি ছাকচেছ হ'ব নাজানো, বলক আপোনাৰ গম পাই থাকিব, ভিডিঅ'টো চাই থাকক শেষলৈকে। ইয়াতে গলি ক্ৰিকেট চলি আছে, আপোনালোকে চাব পাৰে। আৰু এয়া ইয়াতে আমাৰ ফিউচাৰ স্মৃতি মন্দান চলি আছে এনেকুৱা। আৰু ইয়াতে বলাৰ পিচখন চাব পাৰে, পিচখন দেখাই দিয়ক। এয়া এখন আৰু প্লেয়াৰ অডিয়েন্স ৰিয়েকশ্যন পাইছোঁ। আৰে নহয়, মই ব্ৰিজ বনাই দিয়ে একো চিনি পোৱা নাই হা। মই গুৱাহাটী ক্লাবখনে চিনি পোৱা নাই। এনেকুৱা ব্ৰিজ মানে পুৰা আন্ধাৰ হৈ থাকে তলত। তই যা, তই মৰি যা। তো গাইজ ফাইনেলি গলি ঘূৰি আমি নতুন ব্ৰিজখন পাই গ'লোঁ। সন্মুখত দেখা পাইছে, কিন্তু আমি যাই পোৱা নাই এতিয়ালৈকে। আমি গৈ আছোঁ। আমাৰ গন্তব্যস্থান এতিয়া আমাৰ পৰা বহু দূৰত। বলক চাই থাকোঁ, আপোনালোকে চাই থাকক, আমি গৈ থাকোঁ। এয়া আমাৰ গন্তব্যস্থান। এতিয়াও 26 মিনিট আছে। মানে কথাটো এনেকুৱা হৈছে, আমিও আমাৰ লোকেশ্যন চিনি নাপাওঁ, মাত্ৰ আমি নামটো জানো। সেই নামটো আমি গুগল মেপত মাৰোঁ আৰু আমি গুচি যাওঁ। তাৰপিছত আমি গুচি যাই গম পাওঁ যে য়েছ, সেইটো ৰাইট, মানে আমাৰ লোকেশ্যনটো হয়। গাইজ আমাৰ চান্দমাৰীৰ নতুন ব্ৰিজখন। খোজকাঢ়ি আমাৰ ৰাতি হৈ গ'ল, বাট আমি এতিয়াও আমাৰ গন্তব্যস্থান গৈ পোৱাই নাই। মই আপোনালোকক এটা এনেকুৱা প্ৰাণী দেখাম যিটো আপোনাৰ অদ্ভুত। আমাৰ লগতে থাকে এনেকুৱাবোৰ প্ৰাণী, চাব নেকি? এবাৰ ঘূৰ ভাই, ৰাতি হৈছে, চশমাটো খোলে ধৰ। সি মানে পোহৰ হৈ আছে ন, এই লাইটৰ পোহৰ। ঠিকে আছে, চলে আৰু বা উন্নতি আছে। বাবা তুমি পুলিচ হ'বা? নাই, আমি আৰ্মি হ'ম। 1 ঘণ্টা খোজ কাঢ়িলোঁ, হ'লেও আমি আমাৰ এতিয়া গন্তব্যস্থান গৈ পোৱাই নাই। এবাৰ তহঁতে প্ৰিফাৰ হৈ দে। হেল্ল' গাইজ, আজি ৰাতি হৈ গ'ল, কিন্তু আমি ডেষ্টিনেশ্যন পোৱা নাই এতিয়ালৈকে। আমাৰ মানে জীৱনটো ইমানেই দুখ চলি আছে। হ'লেও এইকেইটা এনেকৈ পঢ়াৰ কথা পাতিছে। H2 হাইড্ৰজেন 2টো যি সেইটো এটা অণু। অকল যদি হাইড্ৰজেন লিখোঁ, H লিখোঁ, এইবাৰ মই 10 পাম মানে। হাইড্ৰজেন মানে H2 হ'ব দে ভাই, ক্লাছ 10 পাছ কৰিলোঁ দে, ৰিজাল্টটো দিলে পাছ কৰিমেই। মোক ত্ৰিকোণমিতিৰ গণিততে থাকে, সেইটো পাঠটোৱে বুজাই দিব। ঘূৰি গলিয়ে ক'ৰ অলিয়ে গলিয়ে ঘূৰি গুগল মেপে লৈ গৈ আছে, আমিও গৈ আছোঁ। টোটেল 10 কিলোমিটাৰ 12 কিলোমিটাৰ হ'ব খোজ কাঢ়ি। মই আধা ৰাস্তা শ্বৰ্টকাট দেখালোঁ হয়। এই কোনোবা কৈ আছিল এইটো ৰাস্তা নহয়, ভুল হয় বুলি। আমি নদী চাই আহিছোঁ ভাই, আমি অলপ এনজয় কৰি নদী চাই আহিছে, মিটাৰ বেছি বাট আমি এতিয়া আমাৰ প্লেচটো পালোঁ। আমি জামৰ মাজে গৈ থাকিব লগা হৈছে। কহাই আহা তুহুন ক গাইজ, আমি কহাই দি মানে আহিবলৈ বাধ্য আহিছোঁ। দুখন পেপাৰ লৈ আহিছোঁ। বল ফাইনেলি এইখন চাওক। ইয়াতে আমি এতিয়া ফুৰিম, যদি সময় পাওঁ ভিতৰত খেলিম। টৰ্চ মাৰি ল'ম, দেখা নাপালে। দিয়ক বাৰু ভিতৰলৈ যাওঁ, তাৰপিছত গাইজ পাই গ'লোঁ আমি গেট। এতিয়া ভিতৰত সোমাই আছোঁ।
গৈছোঁ, কিন্তু যেতিয়া গাড়ী চলাব আমি দিম পইচা নাপাওঁ না। কিয়নো এইখনৰ পে'মেণ্ট কিমান 100 টকা। ইমান পইচা নাই, আমি ইমান দূৰৰ পৰা যদি 100 টকা এটা দিবাই পাৰোঁ তেতিয়াহ'লে গাড়ীতে আহিলোঁ হয়। আমি আহিছোঁ ইয়াতে ডাইৰেক্ট বইনাক যাওঁ, তাতে ডাইৰেক্ট বইনাক যেতিয়া ঘূৰি আছে, ইয়াতে বহি আছে যেতিয়া ডাইৰেক্ট বইনাক মানে এইটো ইয়াতে ভাইব ব্ৰাদাৰ চিষ্টাৰৰ ডেষ্টিনেশ্যন হয়, ব্ৰাদাৰ চিষ্টাৰৰ হয়। চ' গোটেই ভাইচাৰা কেইটা এতিয়া মই সুধিম হা, তোহাৰ মানে ধৰ আমি টোটেল 22 কিলোমিটাৰ খোজকাঢ়িছোঁ, 22 নহয় 12 মান হ'ব, 12 কিলোমিটাৰ খোজকাঢ়ি ফাইনেলি আমি এই ডেষ্টিনেশ্যনটো পালোঁ। না ধৰি পুখুৰীয়ে সময় নষ্ট নকৰাকৈ আমি জেগাটো চাব লাগে। এতিয়া তোহাৰ মানে তহঁতৰ সেইটো ক ফিলিংছ ফিলিং যে এইটোৱে যে পইচা নবচাকৈ আহি আমাৰ ষ্টেমিনা পইচা নবচালে বাচাই কিনে পইচা বাচাই আহি আৰু এইটো চাই কিনে মানে আমি এই 12 কিলোমিটাৰ খোজকাঢ়ি আহি কেনে যে এইখন মানে আৰামত বহিব পাৰিছোঁ, ভৰি দুখন অকণমান হৈছে, তাত আমি গোটেই ফিল্ডখন মানে পাৰ্ক এখন পাৰ্কখন থাকে, মানে বহুত ডাঙৰ হয় পাৰ্কখন, মই দেখা নাই বাৰু, মোবাইলত পাইছিলোঁ, কিন্তু এইখন ঘূৰিম আৰু। পাৰ্কখন আছিল, কৈ দিওঁ কোনখন পাৰ্কত আহিছোঁ। আমি আহিছোঁ বোটানিকেল গাৰ্ডেন, আৰু ইয়াৰ পৰা আমি যাম সতী ৰাধিকা শান্তি উদ্যান। গতিকে আপোনালোকক আমি সতী ৰাধিকা শান্তি উদ্যানখনো দেখুৱাম। এতিয়া এইখনো চাই লওক, বাট ইমান ভালকৈ দেখা নাপাব বিকজ মানে আন্ধাৰ হৈ গ'ল ন, দেৰি কৰি দিলে আমাৰ সেই 5 নম্বৰ প্ৰাণীটো বোটানিকেল গাৰ্ডেন। সেয়া যুৱৰাজ বোটানিকেল গাৰ্ডেনৰ কিছু মানে মুহূৰ্ত। ৰাতি হৈছে, গতিকে আপোনালোকক আমি ভালদৰে দেখুৱাব নোৱাৰিম, হ'লেও যিখিনি পাৰোঁ দেখুৱাব ট্ৰাই কৰিম। তাৰপিছত এয়া চাওক, এয়া বোটানিকেল গাৰ্ডেন, এয়া আপোনালোকক আমি সেই তাৰ পৰাও মই তাৰ উঠি দেখাম আপোনালোকক কেনেকুৱা হয় ভিউটো। বাকী আৰু আপোনাৰ কি ক'ম আৰু, বহুত ধুনীয়া আছিল, মাত্ৰ আমাৰ ভুলটো হ'ল আমি ৰাতি আহিলোঁ, আহোঁতে ৰাতি আকৌ খোজকাঢ়ি আহিলোঁ, ৰাতি আহিলোঁ। সেয়া গাৰ্ডেনৰ ওপৰৰ পৰা কিছু দৃশ্য। এই আমাৰ ভুৱন, যুৱৰাজ, সেইটো প্ৰণৱে তাই ভুৱনৰ ওচৰত বহিছে, কি বা কথা পাতিছে আৰু সিহঁতেহে জানে। কি কম না, মানে মই এইখন পাৰ্কৰ কথা মই মোবাইলত পাই আছিলোঁ বা ৰিলছত পাইছিলোঁ যে এনেকুৱা তেনেকুৱা পাৰ্কখন বা ইমান ডাঙৰো হয় অলপ, মানে কিন্তু আহি কেনেহে গম পাইছোঁ কি মানে ধুনীয়া ন, মানে ভাগৰটো লাগি আছে, কিন্তু এই ভাগৰৰ মাজতে যে এটা আমেজ পাইছোঁ যে 12 কিলোমিটাৰ খোজকাঢ়ি অহাৰ পিছতো ইচ্ছা যে আছে যে আৰু কি আছে আগৰ পিনে বা পিছপিনে, আৰু আগৰ পিনে বা সেইটোফালে কি আছে এইবোৰ চাব ইচ্ছা যায় আছে। কিন্তু মানে সঁচাকৈ ক'ব লাগে বহুত ধুনীয়া লাগিছে আৰু পাৰ্কখন চাই, কিন্তু সঁচাই মামাই বঢ়িয়া বনাইছে কিন্তু পাৰ্কখন, ইমান ধুনীয়া এটা মানে পৰিৱেশ, আৰু কি ধুনীয়া, কোনো হাল্লা চিল্লা নাই বা খেলা সৰু ল'ৰা ছোৱালীবোৰৰ খেলাৰ কাৰণে খেল ধেমালি কৰিবৰ বাবে বিভিন্ন জোলনা বা কিবা এইবোৰ আছে, আৰু মানে চাব লগা বহুত আছে এই পাৰ্কখনত। মই সকলোকে কওঁ যাতে আহে আৰু এই পাৰ্কখন চাই, কাৰণ আমি বা এই ভিডিঅ'টোত যিমান দেখাম তাতকৈতো নিজৰ চকুৰে চোৱাৰ আমেজটো আৰু বহুত বেলেগ, সেইকাৰণে বহুত ভাল লাগিছে আৰু এই পাৰ্কখন চাই, মানে কি ক'ম আৰু সঁচাকৈ বহুত ভাল লাগিছে। এতিয়া আমি অকণমান পাৰ্কখন চাওঁ আৰু আপোনালোককো দেখাই থাকিম কিবা ভাল যদি পাৰ্কখনৰ ভিতৰত আছে বা চাবলগীয়া। ঠিক আছে, আমি খোজকাঢ়ি গোটেইকেইটা এতিয়া ভাগৰি পৰিছে, আমি নেক্সট ডেষ্টিনেশ্যন যাবৰ কাৰণে মানে কাৰো সাহস নোহোৱা গৈছে। মোক কিন্তু চিনি পাই মোৰ লগত সহজ হ'ব। এয়া আমাৰ যুৱৰাজ, এফালে আমাৰ দুটা আছে, ইফালে আমাৰ বাৰ্ডে খেলি আছে বাচ্ছাবিলাকে খেলিব পৰা ভাল প্লেচ আছে। এয়া আমাৰ ভুৱন, বাকীকেইটা বা ক'ত গ'ল গম নাপাওঁ, আছে ক'ৰবাত ঘূৰি কিনে। আমি এতিয়া ইয়াতে আছোঁ, আমি এতিয়া গৈ আছোঁ, লগ কৰোঁ, ওলাই দিওঁ, ওলাই কিনে আমি আমাৰ নেক্সট ডেষ্টিনেশ্যন যাওঁ, সতী ৰাধিকা শান্তি উদ্যান। বলক আপোনালোকে আমাৰ লগত থাকক। মই মানে পঢ়া চলি না, য'তে আহে যিয়ে হওক মানে পঢ়িবলৈ আৰম্ভ কৰি দিয়ে, মেনুও পঢ়ি আছে এতিয়া। কণ্ডিশ্যনটো এনেকুৱা হৈ গ'ল, ভাবিছিলোঁ আমি সেইখন ৰেষ্টুৰেণ্টত খাম, কিন্তু এনেকুৱা মানে বাজেট ন, মানে কি ক'ম আৰু, মানে তাতে আমি হাতত হৈছে আমাৰ 100 টকা, তাত ষ্টাৰ্টিঙে হৈছে 150 নে 200 টকাৰ পৰা। চ' ওলাই আহিলোঁ, আমি এতিয়া আমাৰ বাজেটৰ ৰেষ্টুৰেণ্টত আহিলোঁ।
এইটোকৈ লোকেল ৰেট মৃন্ময় অঁ দাদা কিমান দিছে দুৰ্ভাগ্যবশতঃ আমাৰ ডেষ্টিনেশ্যন আছিল দুটা, এটা হৈছে বুটানিকেল গাৰ্ডেন আৰু এটা হৈছিল আমাৰ সতী ৰাধিকা শান্তি উদ্যান। বাট বুটানিকেল গাৰ্ডেন যোৱা হ'ল, বাট সময়ৰ অভাৱৰ কাৰণে আমাৰ সতী ৰাধিকা শান্তি উদ্যান যোৱা নহ'ল। মানে সতী ৰাধিকা শান্তি উদ্যান যাবলৈ এতিয়াও বহুত দূৰ, খোজকাঢ়ি যাব লাগিব। খোজকাঢ়ি যাম বুলি কৈছিলোঁ, বাট যোৱা নহ'ব, 8টা বাজি পাৰ হৈ গ'ল। গতিকে আজি আমি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। গতিকে যিহেতু আমাৰ মানে মোৰ ফাৰ্ষ্ট টাইম, গতিকে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যাতে মই উৎসাহ পাওঁ বা আমি উৎসাহ পাওঁ যাতে আকৌ এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ' বনাবলৈ। ধন্যবাদ।